শুনছিলো যে আজি সিনিয়ৰছ বিলাক আহিব জানানে আমাক ইন্ট্ৰোডাকচন লবলে তাকি মোৰ ইমান ভয় লাগি আছে নহয় কি যে হ'ব আজি ভগৱান ৰক্ষা কৰ আৰু দেই আমাক আজি শুনছোন 7টা বাজিলে এতিয়া আহিব চাগে সিনিয়ৰছ বিলাক পেয়াৰটো হৈয়ে গ'ল ন চাও খোৱা হৈ গ'ল চবৰে মোৰ ইমান ভয় লাগিছে জানানে মই বিছনাত লুকাই থাকো নেকি ময়ো তাকে ভাবি আছো জ্বৰ হৈছে বুলি শুই থাকো নেকি বাৰু ময়ো ৰুমমেট বা হতিবা আমাক বচাই নবচাই আজি ভগৱান কৃষ্ণ কৃষ্ণ আজি দিনটো আজি ৰাতিটো কেনেবাকে পাৰ হলে হয় আৰু দেই আজি নমৰলি আৰু নমৰো মই কেতিয়াও তোমালোক দুজনী বহি আছা আমি আহিছো আকৌ চবকে এফালৰ পৰা নমস্কাৰ দি যোৱা আকৌ নমস্কাৰ দিয়া সকলোকে মা নমস্কাৰ সেকেণ্ডজনী বাক নমস্কাৰ থাৰ্ডজনী বা নমস্কাৰ ফৰ্থজনী বাক নমস্কাৰ এইটো কেনেকুৱা ধৰণৰ নমস্কাৰ আকৌ চবকে একেলগে নমস্কাৰ দিয়া আকৌ কি এজনী নমস্কাৰ দি আছা তুমি আৰু কি সেকেণ্ডজনী বা থাৰ্ডজনী বা নমস্কাৰ বুলি কৈছা যে নাম নাজানা নেকি তুমি নাজানিলে আগতে সুধি ল'ব লাগে আকৌ সৰি বা মই নামটো নাজানা নাছিলো সবৰে নামটো সুধি ল'বা দেই পিছত হ'ব দিয়ক বা আৰু এজনী নমস্কাৰ নিদিলা যে বা মোৰ ফালৰ পৰা সকলো বাকে নমস্কাৰ জনাইছো বা ৱৰ্ডটো তোমাৰ ফেভৰেট নেকি এটা সেন্টেন্সত 4বাৰ 5বাৰকে বা লগাইছা যে তাই আমাক বা বুলি মাতি বহুত ভাল পাই বুইছা নিজৰ ইন্ট্ৰোডাকচন দিয়া ষ্টাৰ্ট কৰা আকৌ এতিয়া তুমি ষ্টাৰ্ট কৰা তুমি চুলিত ফিটা মাৰাটো ষ্টাৰ্ট কৰা চুলি ফিটা মাৰাজনী বেলেগ ষ্টাইল কৰিছে দেই বা মোৰ নাম কেতেকী আৰু মোৰ ঘৰ চুঙাপাৰাত বা চুঙাপাৰা সেইটো ক'ত আছে সেইটো অসমতে আছে বা অসমতে আছে সেইটো আমি জানো তুমি অসমৰ পৰা তুমি ফৰেনাৰ নোহোৱা দিয়া আমি সেইটো জানো অসমতে আছে বুলি ক'লা যে তুমি নিজৰ ডিস্ট্ৰিক্টৰ নামটো ক'ব নোৱাৰা নেকি সিনিয়ৰছ তুমি এনেকুৱা ব্যৱহাৰ কৰা সৰি বা মই তেনেকুৱা মিন কৰি কোৱা নাছিলো বা সৰি আৰু তোমাৰ সেকেণ্ডজনী নাম কোৱা বা মোৰ নাম পখিলি মোক সবে চিট পখিলি বুলি মাতে বা কাক কি বুলি মাতে আমি তোমালোকে সেইবোৰ সুধিবলৈ অহা নাই নহয় নিজৰ ইন্ট্ৰোডাকচনটো ভালকে দিবই নাজানে কলেজত পঢ়িব আহিছে এইকেইজনী সৰি বা মই ভুলতে কৈ পালো ঠিক আছে বাকি তোমাৰ ঘৰ ক'ত সেইটো কোৱা আকৌ বা মোৰ ঘৰ মেনাপাৰা সেইটো কেনেকুৱা নাম তাতে বহুত মেনা আছে নেকি মই নাজানো বা তোমালোক দুজনী এতিয়া আমাক গান গাই শুনোৱা নহলে নাচি দেখুৱাম দুইজনীৰ ভিতৰত কিবা এটা কৰা আৰু বা মই গান গাম আৰু পখিলিয়ে নাচিব বা মইহে গান গাম আৰু কেতেকীয়ে নাচিব বা কেতেকী বহুত ধুনীয়া নাচিব জানে বা নহয় বা তাইহে নাচিব জানে আৰু মই গান গাম বা আরে তই নাচ আকৌ তোক নাচিলে ভাল লাগিব মই গাই দিম দে যিকোনো এটা গান গাই দিম দে মই নাচিহে দিব লাগে তই আরে মই গান গাম তই নাচি দেখা আকৌ তই ইমান ধুনীয়া বাগৰুম্বা নাচিব জানা তই বাগৰুম্বাকে নাচি দে মই গান দিম তোমালোক দুজনী কি ফুচুৰ কৰি আছা জলদি কৰা আমি বেলেগৰ ৰুমতে যাব আছে নহয় বেলেগৰটো ইন্ট্ৰোডাকচন ল'ব যাব আছে যে পখিলিয়ে নাচিব আৰু কেতেকীয়ে গাব ঠিক আছে হ'বনে আৰম্ভ কৰা লাজৰে উৰণি বুকু উঠে কপি পখিলি নানাচা নেকি নাচা আকৌ তুমি তোমাৰ যেতিয়া লাজৰে উৰণি বুলি গাব তাই তুমি লাজ কৰি খোজকাঢ়ি আহিবা দেই কইনাই কেনেকে লাজ কৰে নো তেনেকে কৰি খোজকাঢ়ি আহিবা ঠিক আছে লাজৰে উৰণি বুকু উঠে কপি মনৰে পৰিবা মই নাচিব নাজানো তোমালোকে এতিয়া নাচিব গাব অকমান শিকিব লাগিব দেই হোষ্টেলত এতিয়া আমাৰ কম্পিটিশন বিলাক আৰম্ভ নহয় ফ্ৰেছাৰ্ছ উইক বিলাক হ'ব ঠিক আছে হ'ব দিয়া আমি যাওঁ এতিয়া তোমালোকক লগ পাই ভাল লাগিল তোমালোকৰ লগত আমি অলপ ধেমালি কৰিলো দেই বেয়া চেয়া নাপাবা আৰু ভালকে থাকিবা হোষ্টেলৰ ৰুলছ বিলাক ভালকে মানি চলিবা সিনিয়ৰছক ৰেসপেক্ট কৰিবা সেইখিনিটো জানাই আৰু ঠিক আছে দিয়া অল দ্য বেষ্ট হ'ব দিয়ক বা থ্যাংক ইউ উফ ৰাম ভাগ্য বাচিলো দেই আজি ভয়ে লাগি আছিলে মোৰ পিছে ইমান ভয় কৰিবলগীয়া নহয় না তয়ো গান বিচাৰি নাপালি আৰু ইমান ধুনীয়া গান আছে লাজৰে উৰণিটোহে গাব পালি তয়ো কি কবি সেইখিনি সময়ত মোৰ এটা গানো মনত অহা নাই লাজৰে উৰণিটোৱে কেনেবাকে মনত আহিল সেইকাৰণে সেইটোৱে গাই দিলো আৰু বেয়া
চিটুকা চিটুকা এনেকুৱা গানটো গাই দিম তই নাচিবি তেতিয়া হ'ব দে গাবি দে এতিয়া অলপ শুই লওঁ এতিয়া এনেও ইন্ট্ৰডাকশ্যন